হাই এভৰিৱান, মই পপিছ নামৰ ইউটিউব চেনেল পৰিছ কিড চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। যিহেতু বিহুৰ বতৰ, সকলোৰে ঘৰে ঘৰেতো পিঠা পনা সকলো বনিয়ে আছে, গতিকে ময়ো আপোনালোকলৈ এটা পিঠাৰ ৰেচিপি লৈ আহিলোঁ, যিটো বহাগ বিহুত স্পেচিয়েলি খোৱা হয়েই। আৰু এই পিঠাবিধৰ নাম হৈছে লাও পিঠা বা লাও পুল্লা পিঠা। গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এয়া মায়ে লাওৰ বাকলি চেলাই আছে। এই পিঠাবিধত ৰঙালাও আৰু পানীলাও দুবিধ লাওৱে দৰকাৰ হয়। অৱশ্যে এই পিঠাবিধ ময়ো আগতে নিজাকৈ বনাই পোৱা নাই, গতিকে আজি ময়ো শিকিম আৰু আপোনালোককো একেলগে দেখাই যাম। তাৰপিছত এনেদৰে লাওখিনি ভালদৰে চাফা কৰি লৈ ৰুকনিত ভালদৰে মিহিকৈ ৰুকি ল'ব লাগিব। সৰুতে আইতাহঁতৰ ঘৰত বিহু খাব আহোঁতে আইতাই মানুহ বিহুৰ ৰাতিপুৱাই এইবিধ পিঠা বনাই থৈ দিয়ে আৰু উঠিয়ে চাহৰ লগত গৰমে গৰমে এই পিঠাবিধ খাইছিলোঁ। কিমান যে ভাল লাগিছিল খাই। আৰু এতিয়া মায়ে এইখিনি চাউলৰ গুড়িখিনি ভালদৰে ভাজি আছে। এইখিনি শুকান পিঠাগুড়িয়ে আছিল, তথাপি আৰু ভালদৰে এইখিনি ভাজি ল'ব লাগিব। আৰু তাৰ পাছত ৰুকি লোৱা ৰঙালাও আৰু পানীলাওখিনি এনেদৰে কুকাৰত অকণমান নিমখ দি সিজাব লাগিব, কিন্তু ইয়াতে পানীৰ পৰিমাণ একেবাৰে কমকৈ দিব লাগে। আৰু এনেদৰে 3টামান হুইচেল যোৱাৰ পিছত লাওখিনি কিছু সময় ঠাণ্ডা হ'বলৈ দি এতিয়া ইয়াত 3 চামুচমান গুৰ মিঠাই দিয়া হ'ল। আপোনালোকে আপোনালোকৰ সোৱাদ অনুযায়ী ইয়াত মিঠা কম বেছি পৰিমাণ কৰিব পাৰে। আৰু এতিয়া ইয়াত ভাজি লোৱা পিঠাগুড়িখিনি ইয়াত দি দিম। পিঠাগুড়ি গোটেইখিনি একেলগে দিব নালাগে, ইয়াত অলপ অলপকৈ দি আটা সনাৰ নিচিনাকৈ সানি থাকিব লাগে। আৰু এতিয়া বৌয়ে এইখিনি ভালদৰে সানি দি আছে। আৰু এইখিনি ভালদৰে মঠিলেহে লাও আৰু চাউলৰ গুড়িখিনি ভালদৰে মিক্স হৈ যায়। আৰু তাৰপিছত এনেদৰে আমি সৰু সৰু পিঠাৰ শ্বেপ দি দিছিলোঁ। আৰু মা আৰু বৌ কিবা বেলেগ কামত লাগিল, গতিকে এইখিনি ভাজাৰ পাল মোৰ। আৰু এতিয়া এইখিনি ৰিফাইন তেলত মই পিঠাখিনি ভাজি আছোঁ। আৰু এই পিঠাখিনি একেবাৰে লো ফ্লেমত ভাজিব নালাগে, মিডিয়াম বা হাই ফ্লেমত ভাজিলেই হৈ যায়, কাৰণ পিঠাগুড়িখিনিও ভজাই আছে আৰু লাওখিনিও যিহেতু সিজিয়ে আছে, গতিকে এনেদৰে এইখিনি পিঠা সোনকালেই হৈ যায়। চাওকচোন পিঠাকেইখন কি ধুনীয়া কালাৰ হৈছে। আৰু এয়া আমাৰ প্ৰথম বেটছৰ পিঠাখিনি ভাজি হৈ গ'ল। আৰু তাৰপিছত এনেদৰে ভাজি থকাৰ পিছত এয়া মোৰ লাষ্টৰ পিঠাকেইখনো হৈ গ'ল। আৰু পিঠাকেইখন খাবলৈ খুব মুৰমুৰীয়া আৰু টেষ্টি হৈছিল। আৰু আমাৰ ককা আইতাহঁতে কোৱা মতে গৰুক গা ধুওঁতে যিবোৰ বস্তু ব্যৱহাৰ হয়, ধৰক লাও, বেঙেনা, তিতা কেৰেলা, এইবোৰ এই পিঠাবিধ নোখোৱালৈ সেইখিনি খাব নাপায়। গতিকে এইবোৰ পুৰণি পৰম্পৰা আৰু এইবোৰ আগৰে পৰাই চলি আহি আছে। গতিকে ভিডিঅ'টো আজিলৈ ইমানেই। মোৰ ফালৰ পৰা সকলোকে অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ধন্যবাদ।